নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ লেটছ ক্লিয়াৰ অল চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত অসম টেটৰ একেবাৰে উপযোগী হোৱাকৈ চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগজি নামৰ বিষয়টোৰ পৰা শিক্ষণ প্ৰক্ৰিয়াৰ কেইটামান MCQৰ বিষয়ে আলোচনা কৰিম আৰু আশা কৰিছোঁ এই MCQসমূহ জানি থ'লে আপোনালোকক আগন্তুক টেট পৰীক্ষাটি নিশ্চয় সহায় কৰিব। বলকচোন আজিৰ ভিডিঅ'ত থকা প্ৰশ্নসমূহ এবাৰ চাই লওঁ। 1 নম্বৰ, শিক্ষণ হৈছে এটা বিশেষ সম্পৰ্ক যিয়ে এজন শিশুক ক্ষমতাসমূহৰ বিকাশত সহায় কৰে। কোনে কৈছিল? অপশ্যন ক পাৰ্চিনান, অপশ্যন খ ৰাইবাৰ্ণ, অপশ্যন গ ৱাটছন, অপশ্যন ঘ উডৱাৰ্ড। শিক্ষণে শিশুৰ ক্ষমতাসমূহৰ বিকাশত সহায় কৰে, এই উক্তিটো কৰিছিল ৰাইবাৰ্ণে। শুদ্ধ অপশ্যন হ'ব অপশ্যন খ। 2 নম্বৰ প্ৰশ্ন, শিক্ষণ অক্ষমতা শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল। অপশ্যন ক চেমুৱেল কিৰ্কে, অপশ্যন খ BF স্কিনাৰে, অপশ্যন গ ৰাইবাৰ্ণে, অপশ্যন ঘ ক্ৰাইল ৱৰ্টে। শিক্ষণ অক্ষমতা এই শব্দটো পোনপ্ৰথমতে ব্যৱহাৰ কৰিছিল চেমুৱেল কিৰ্কে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক চেমুৱেল কিৰ্কে। 3 নম্বৰ প্ৰশ্ন, বিদ্যালয়ত শিশুৰ প্ৰধান অনুকৰণীয় ব্যক্তি হ'ল। অপশ্যন ক সহপাঠী, অপশ্যন খ জ্যেষ্ঠ শিক্ষাৰ্থী, অপশ্যন গ শিক্ষক, অপশ্যন ঘ কৰ্মচাৰী। বিদ্যালয়ত এজন শিশুৱে প্ৰধানকৈ অনুকৰণ কৰিব লাগে শিক্ষকক, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ শিক্ষক। 4 নম্বৰ, কেতিয়াবা এটা বিষয়ত অৰ্জন কৰা জ্ঞান অভিজ্ঞতাই আন এটা কাম কৰাত বাধাৰ সৃষ্টি কৰে, ইয়াক কোৱা হয়। অপশ্যন ক স্থানান্তৰকৰণ, অপশ্যন খ ধনাত্মক স্থানান্তৰ, অপশ্যন গ শূন্য স্থানান্তৰ, অপশ্যন ঘ নেতিবাচক স্থানান্তৰ। এটা বিষয়ত অৰ্জন কৰা জ্ঞানে যদি আন এটা কাম কৰাত বাধাৰ সৃষ্টি কৰে তেন্তে তাক নেতিবাচক স্থানান্তৰ বুলি কোৱা হয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ নেতিবাচক স্থানান্তৰ। 5 নম্বৰ প্ৰশ্ন, বেতডাল দলিয়াই পেলাই শিশুক আঁকোৱালি লোৱা। উক্তিটো কাৰ? অপশ্যন ক পিয়াজেৰ, অপশ্যন খ ৰুছোৰ, অপশ্যন গ প্লেটোৰ, অপশ্যন ঘ ৱাটছনৰ। বেতডাল দলিয়াই পেলাই শিশুক আঁকোৱালি লোৱা আজিকালি শিশুকেন্দ্ৰিক শিক্ষা, গতিকে এই উক্তিটো কৰিছিল ৰুছুৱে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ ৰুছুৰ। 6 নম্বৰ প্ৰশ্ন, শিক্ষণৰ ক্ষেত্ৰত সন্তুষ্টি বা অসন্তুষ্টিৰ নীতি বুলি কোৱা হয়। অপশ্যন ক প্ৰস্তুতিৰ নীতিক, অপশ্যন খ অনুশীলনৰ নীতিক, অপশ্যন গ ফলাফলৰ নীতিক, অপশ্যন ঘ সাদৃশ্যৰ নীতিক। শিক্ষণ তত্ত্বৰ কেইটামান নীতি আগবঢ়াইছিল থৰ্ণডাইকে। মুখ্য নীতিকেইটা আছিল প্ৰস্তুতিৰ নীতি, অনুশীলনৰ নীতি আৰু ফলাফলৰ নীতি, আৰু ইয়াৰ ভিতৰত সন্তুষ্টি বা অসন্তুষ্টিৰ নীতি হ'ল অপশ্যন গ ফলাফলৰ নীতি। 7 নম্বৰ প্ৰশ্ন, আনক দেখি বা আনক অনুসৰণ কৰি শিক্ষণ আহৰণ কৰা পদ্ধতিটো হ'ল। অপশ্যন ক অন্তদৰ্শন পদ্ধতি, অপশ্যন খ অনুকৰণ পদ্ধতি, অপশ্যন গ প্ৰচেষ্টা আৰু ভুল পদ্ধতি, অপশ্যন ঘ এটাও নহয়। অন্তদৰ্শন পদ্ধতি হ'ল পৰিৱেশ বা সমাজৰ পৰা শিশুৱে নিজে নিজে শিকা, অনুকৰণ মানে অনুসৰণ কৰি আনক দেখি শিকা, আৰু প্ৰচেষ্টা আৰু ভুল পদ্ধতি হ'ল বাৰে বাৰে ভুল কৰি চেষ্টা কৰি শিকা, গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ অনুকৰণ পদ্ধতি। আনক দেখি বা আনক অনুসৰণ কৰি শিক্ষণ আহৰণ কৰা পদ্ধতি হ'ল অনুকৰণ পদ্ধতি। কুৱেশ্যন নম্বৰ 8, মানুহে শিকা কথাবোৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে। অপশ্যন ক ফলাফলৰ ওপৰত, অপশ্যন খ অনুবন্ধনৰ ওপৰত, অপশ্যন গ অনুশীলনৰ ওপৰত, অপশ্যন ঘ এটাও নহয়। মানুহে শিকা কথাবোৰ স্থায়ীভাৱে মনত ৰৈ যায় যদিহে অনুশীলন কৰি থকা যায়, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ অনুশীলনৰ ওপৰত। 9 নম্বৰ প্ৰশ্ন, আয়ত্তকৰণ আৰু সংৰক্ষণেই হ'ল শিক্ষণ, কোনে কৈছিল? অপশ্যন ক ৰাইবাৰ্ণ, অপশ্যন খ এৰিষ্টটল, অপশ্যন গ কোহালবাৰ্গ, অপশ্যন ঘ স্কিনাৰ।
আয়ত্তকৰণ আৰু সংৰক্ষণেই হ'ল শিক্ষণ, আয়ত্ত কৰি সংৰক্ষিত কৰি থোৱাটোৱেই হ'ল শিক্ষণ। এই উক্তিটো আগবঢ়াইছিল স্কিনাৰে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ। 10 নম্বৰ প্ৰশ্ন, পেভলভৰ অনুবন্ধনবাদৰ পৰীক্ষাত অনুবন্ধিত প্ৰতিক্ৰিয়াটো আছিল অপশ্যন ক ঘণ্টাৰ শব্দটো, অপশ্যন খ মাংসখিনি, অপশ্যন গ কুকুৰটো, অপশ্যন ঘ শিকলিডাল। অনুবন্ধনবাদৰ পৰীক্ষা কৰোঁতে পেভলভে কুকুৰ আৰু মাংসৰ মাজত অনুবন্ধনবাদৰ ধাৰণাটো আগবঢ়াইছিল আৰু ইয়াৰ ভিতৰত অনুবন্ধিত প্ৰতিক্ৰিয়াটো আছিল ঘণ্টাৰ শব্দটো, যিহেতু ঘণ্টাৰ শব্দটো শুনিলেই কুকুৰটোৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল মাংসৰ প্ৰতি। সি ভাবিছিল যে ঘণ্টা বাজিছেই মানে মাংস আহিছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব ঘণ্টাৰ শব্দটো, অপশ্যন ক। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।